নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ টিকেট কৰি ৰাখিছে আৰু আপোনাৰ PNR নম্বৰটো হেৰাই গৈছে বা আপোনাৰ যিটো সেভ টিকেট আছিলে বা মেছেজ আছিলে সেইখিনিও হেৰাই গৈছে, তেতিয়াহ'লে আপুনি বিনা PNR নম্বৰে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যিটো টিকেট আছে সেইটো কেনেকৈ ডাউনলোড কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ। আহক আপোনাক লৈ যাওঁ গুগললৈ। গুগলত আহি গৈছোঁ। ইয়াত আমি টাইপ কৰিছোঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু সাৰ্চ কৰি দিছোঁ। সাৰ্চ কৰাৰ লগে লগে যিটো প্ৰথম সাৰ্চ ৰিজাল্ট আহিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইটছ airIndiaExpress.com এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ইয়াত খুলি যাব। এতিয়া চাওক ওপৰত ফ্লাইট সাৰ্চ প্ৰথমটো অপশ্যন, দ্বিতীয়টো আছে মেনেজ বুকিং। আমি মেনেজ বুকিঙৰ ওপৰত ক্লিক কৰি দিম। মেনেজ বুকিঙৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপুনি আপোনাৰ টিকেটটো পাবৰ কাৰণে আপোনাৰ ফাৰ্ষ্ট নাম বা লাষ্ট নাম বা ইমেইল এড্ৰেছ বা মোবাইল নম্বৰ যিটো আপুনি টিকেট বুকিঙৰ সময়ত দি আছিল সেইটো দিবলৈ কোৱা হৈছে আৰু ইয়াত PNR নম্বৰ খুজিছে। কিন্তু যিহেতু আমাৰ ওচৰত PNR নম্বৰ নাই, গতিকে তলত এটা লাইন লিখা আছে I'd like to retrieve itinerary without PNR. ক্লিক হিয়াৰৰ ওপৰত আমি ক্লিক কৰি দিম। ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰাৰ পাছত ওপৰত সেই একেখিনি কথাই খোজা হৈছে। PNR নম্বৰ আমাৰ তাত নাই, সেইকাৰণে আমি তলত যাম। ডিপাৰ্চাৰ ডেটটো আমি ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত ইমেইল এড্ৰেছ বা মোবাইল নম্বৰ যিটো টিকেট বুকিঙৰ সময়ত দিয়া হৈছিলে সেইটো ইয়াত ভৰাব লাগিব আৰু ইয়াত ফ্ৰম আৰু টু এই দুটা ভৰাব লাগিব, ক'ৰ পৰা ক'লৈ গৈ আছিলে। এতিয়া আমি মোবাইল নম্বৰটো ভৰাওঁ আৰু ফ্ৰম আৰু টু লৈ সেইটো ভৰাম। মোবাইল নম্বৰটো ভৰোৱাৰ পাছত আমি যেতিয়াই ফৰ্মত ধৰি লোৱা হওক মই গুৱাহাটীৰ পৰা ইম্ফাললৈ এটা টিকেট বুক কৰি থৈছিলোঁ, সেইকাৰণে ইয়াত GU বুলি লিখাৰ লগে লগে তলত গুৱাহাটীটো আহি গৈছে, সেইটো চিলেক্ট কৰি ল'লোঁ। আকৌ IMP এনেকৈ লিখাৰ লগে লগে ইম্ফলটো আহিছে, সেইটো চিলেক্ট কৰি ল'ম। এতিয়া এইকেইটা চিলেক্ট হোৱাৰ পাছত গেট আইটিনাৰীৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া ইয়াত আপোনাৰ মোবাইল নম্বৰটো ভৰাবলৈ কোৱা হৈছে, যিটো আপুনি টিকেট বুকৰ সময়ত দিয়া হৈছিলে সেইটো ভৰাওক আৰু গেট OTPৰ ওপৰত ক্লিক কৰি দিয়ক। এটা OTP আপোনাৰ সেই মোবাইল নম্বৰটোত গুচি যাব। এতিয়া OTPটো ইয়াত ভৰাওক আৰু কণ্টিনিউ কৰক। OTPটো ভৰাই দিছোঁ, এতিয়া কণ্টিনিউ কৰি দিছোঁ। কণ্টিনিউ কৰাৰ পাছতে আপোনাৰ নাম, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ এইবিলাক আহি গৈছে। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ভৰাবলৈ কোৱা হৈছে, সেইটো ভৰাই লওক। সেইটো ভৰাই কণ্টিনিউ কৰি দিয়ক। এতিয়া চাওক আপুনি আপোনাৰ টিকেটৰ ডিটেইলছখিনি ইয়াত দেখা পাব। অকণমান তললৈ আপুনি স্ক্ৰল কৰক। ইয়াত কেইটামান অপশ্যন পাব, চেঞ্জ, এড-অনছ, আইটিনাৰী। আপুনি আইটিনাৰীৰ ওপৰত ক্লিক কৰি দিব। আইটিনাৰীৰ ওপৰত ক্লিক কৰাৰ পাছতে এইটো ছেভ কৰিবলৈ কোৱা হৈছে। এটা নাম দি আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইল য'তে কৰি আছে সেইটো ছেভ কৰি ল'ব। তাৰপাছত যদি আমি টিকেটটো অ'পেন কৰোঁ, এনেকুৱা ধৰণে আমি দেখা পাম। এতিয়া চাওক আপুনি বিনা PNR নম্বৰতে আপোনাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফ্লাইট টিকেটটো ডাউনলোড কৰিব পাৰিলে। বন্ধুসকল, যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।